মই চিয়ন নিউট্ৰিনৰ পৰা অৰ্পিল দাসে কৈছোঁ। আজিৰ পৰা আপোনাৰ 15 দিনৰ আগত মানে এটা প্ৰডাক্ট দিয়া হৈছিলে ল'ৰাটোৰ কাৰণে, যিটো মিমোচাইন ব্ৰেইন বুষ্টাৰ এজ এ ব্ৰেইন বুষ্টাৰ হিচাপে যিটো মিমোচাইন গ্ৰেনুৱেলছ দিছিলোঁ বিশেষকৈ আপোনাৰ ল'ৰাটোৰ কাৰণে। এই প্ৰডাক্টটো আপুনি ব্যৱহাৰ কৰি ল'ৰাটো কি ইম্প্ৰুভ পাইছে সেই কথাটো জানিবৰ কাৰণে আপোনাৰ ওচৰলৈ দ্বিতীয়বাৰ আহিলোঁ। জনাব নেকি আপোনাৰ ল'ৰাটোৰ মানে ধৰক এইটো ব্যৱহাৰ কৰি কিবা ডেভেলপ পাইছে নাই, কিবা চেঞ্জিং দেখিছে নাই? হয়, আগতে পঢ়িবলৈ মন নকৰে, হয়, এতিয়া এইটো ইউজ কৰাৰ পৰা অকণমান মানে মনোযোগ দি পঢ়িবলৈ মন কৰে, অকণমান পাৰিছেও। হয়, মানে এইটো ব্যৱহাৰ কৰাৰ পৰা মনোযোগ দি পঢ়িছে, মানে আগতে বৰকে মনোযোগ দি নপঢ়ে, বেছি মানে গুৰুত্ব আগতে। হয়, এতিয়া অকণমান সলনি পাইছে ন? যিহেতু মানে এই প্ৰডাক্টটো ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ ল'ৰাটোৰ ডেভেলপ এটা হৈছে, মানে একাগ্ৰতাটো বাঢ়িছে, হয় না? ভাল কথা বাৰু। তোমাৰ নামটো জনাবা নেকি? কোৱাচোন, ইয়াতে কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী গৌৰৱ শইকীয়া। হয়, এই প্ৰডাক্টটো তুমি ব্যৱহাৰ কৰি আছা, হয় নাই? খাই ভাল পাইছানে? খাবলৈ ভালনে? খাবলৈ ভাল ন? যেতিয়া এতিয়া ভালকৈ পঢ়িবা, পঢ়িবলৈ যেতিয়া মন গৈছে ভালকৈ পঢ়িবা মনোযোগ দি। ভাল কথা আমাৰ চিয়নৰ প্ৰডাক্ট আপোনালোকে ব্যৱহাৰ কৰাৰ কাৰণে। আৰু দ্বিতীয়তে আমাৰ ওচৰত বহুতখিনি প্ৰডাক্ট আছে, হেল্থ কেয়াৰ, পাৰ্চনেল কেয়াৰ, অৰেল কেয়াৰ, সকলোখিনি প্ৰডাক্ট আপোনালোকৰ যদি প্ৰয়োজন সাপেক্ষে আমি যোগান ধৰা হ'ব। আমাৰ চিয়নৰ প্ৰডাক্ট ব্যৱহাৰৰ কাৰণে আপোনালোকলৈ পৰিয়াললৈ আমাৰ ফালৰ পৰা ধন্যবাদ থাকিলে। লগতে আপোনালোকৰ ল'ৰাটো দীৰ্ঘায়ু হওক তাৰ কামনা কৰিয়ে মই আপোনালোকৰ বিদায় লৈছোঁ।